ডিফুৰ ৰেংবংহাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অব্যাহত আৰএছএছৰ প্ৰশিক্ষণ স্বাধীনতাৰ 69 বছৰৰ পিছতো বিদ্যুতৰ পোহৰ নোপোৱা এটি অঞ্চল পাকলাংছত বানে উঠুৱাই নিলে অহা যোৱাৰ একমাত্ৰ দলং হাহাকাৰ ৰাইজ নমস্কাৰ মই সঞ্জয়তা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিতং বাতৰি আৰএছএছ মডেল কাৰ্বি আংলং শাখাৰ উদ্যোগত ডিফুৰ ৰেংবংহাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত 24 জুলাইৰ পৰা অনুষ্ঠিত হৈ আছে আৰএছএছৰ প্ৰশিক্ষণ এই কাৰ্যসূচীৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়ক বলৰাম ফাংচুৱাই কাট নিউজৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে উক্ত প্ৰশিক্ষণ কাৰ্যসূচী অহা 30 জুলাইলৈকে অনুষ্ঠিত হ'ব বিদ্যালয়সমূহত গৰম বন্ধ চলি থকাৰ সুযোগ লৈ আৰএছএছ মডেল কাৰ্বি আংলং শাখাই ডিফুৰ ৰেংবংহাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত যুৱকসকলক প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰে প্ৰশিক্ষণ ইতিমধ্যে যোৱা 20 জুলাইৰ পৰা আৰম্ভ হৈছে এই প্ৰশিক্ষণ বুকাজান সদৰ মহকুমা এলেকা আৰু ডিফু মহকুমা এলেকাক সামৰি কৰা হৈছে দুই মহকুমা এলেকাৰ পৰা অৰ্ধ শতাধিক যুৱকে আৰএছএছৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইত আৰএছএছৰ প্ৰশিক্ষণৰ বাবে শিক্ষা প্ৰতিষ্ঠানসমূহক প্ৰশিক্ষণ কেন্দ্ৰ কৰাৰ ক্ষেত্ৰত একাংশ সংগঠনে আপত্তি তোলাৰ দৰে ডিফুৰ ৰেংবংহাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণক আৰএছএছে প্ৰশিক্ষণ কেন্দ্ৰৰ দৰে ব্যৱহাৰ কৰা কাৰ্যক তীব্ৰ অভিযোগ তুলিছে কেএছএ Tuana performance nani tumda 7 days 30 July ani ta nani tum ta nani tum lasso monso training long bak wan bak do ladak teacher li atu mabang dak bang troke pra troksi do no tapi aku dak than bang ke thada tu madu bang bang krep ko kana dak kam ke chera do na tum do ba bang ke dak kam chera do Maka than bang atum ke menanar pensi ke bang. Atum dah kar biang long kan mana atum dah. Dah lah tok muka pensiun long lah di dah long. কেএছএ সভাপতি সিমিয়ন ৰংফাৰে বিজ্ঞপ্তিত প্ৰকাশ কৰে যে আৰএছএছৰ এই ধৰণৰ প্ৰশিক্ষণে কাৰ্বি যুৱ সমাজক ভুল পথে পৰিচালনা কৰিব আৰু কেএছএ আৰএছএছ এই কাৰ্যক পুৰা মাত্ৰে ধৰ্ম বিৰোধী আৰু সমাজ বিৰোধী বুলি অভিহিত কৰে কাৰ্বি সাহিত্য পৰিষদ আৰু বিদ্যালয় পৰিদৰ্শক জিলা চক্ৰৰ কাৰ্যালয় শিক্ষা অনুষ্ঠানৰ দৰে পবিত্ৰ ঠাইত আৰএছএছক প্ৰশিক্ষণৰ বাবে অনুমতি দিয়া কাৰ্যক গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে আৰু অনতি পলমে আৰএছএছক এই প্ৰশিক্ষণৰ স্থান হিচাপে লোৱাৰ পৰা বিৰত কৰিব লাগে বুলি দাবী কৰে কেএছএৰ সভাপতি সিমিয়ন ৰংফাৰে দেশে স্বাধীনতা লাভ কৰা 69 বছৰ সম্পূৰ্ণ হ'ল কিন্তু এই 69 বছৰৰ পিছতো আজিও এই তাহানিৰ মানধাতা যুগৰ দৰে বহবাস কৰি আহিছে পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ অঞ্চল তামুলবাৰী ৰাইজ আন্ধাৰতো কেৰাচিন চাকিৰ পোহৰে একমাত্ৰ সম্বল তেওঁলোকৰ বছৰৰ লেখাৰ আমাৰ দেশে স্বাধীনতা লাভ কৰা আজি 69 বছৰ সম্পূৰ্ণ হ'ল এই সময়ছোৱাত অনেক পৰিৱৰ্তন হ'ল ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৃথিৱীৰ মানুহ গৈ চন্দ্ৰত ভৰি দিলেগৈ আনকি মংগল গ্ৰহতো মানুহে নিগাজিয়াকৈ থকাৰ চিন্তা চৰ্চা কৰিছে আনহাতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন দেখি আছে অথচ আমাৰ দেশৰ বহু গ্ৰামাঞ্চলৰ পৰিৱেশ এতিয়াও অনেক পুতৌ লগা অৱস্থা হৈ আছে 1951 চনত সাহিত্য শাখাৰ মৰ্যাদা পোৱা কাৰ্বি পৰিষদৰ অন্তৰ্গত এয়া বৃহত্তৰ তামুলবাৰী অঞ্চল বৃহৎ অঞ্চলটোত থকা 5খনকৈ গাঁৱৰ ৰাইজে অদ্যপি লাভ কৰা নাই বিদ্যুৎ যোগান গাঁওখনলৈ আজিও ঢুকি পোৱা নাই ৰাজীৱ গান্ধী গ্ৰাম্য বিদ্যুতীকৰণ আঁচনিয়ে ফলত 2 নং তামুলবাৰী সাৰ্কে আপ গাঁও 5 নং তামুলবাৰী 1 নং আঠিগাঁও আৰু 13 গাঁও এই 5খন গাঁৱৰ প্ৰায় 500টা পৰিয়ালে আজিও সেই মাতদাতা যুগৰ প্ৰাচীন মানৱৰ দৰে বসবাস কৰিবলগীয়া হৈছে কেৱল কেৰাচিনৰ চাকিয়ে এতিয়াও নিখাৰ সম্বল গাঁওবাসীৰ আনহাতে দাঁতি কাষৰীয়া 2এখন গাঁৱত বিদ্যুৎ যোগান লাভ কৰিছে যদিও হি ৰাইজক উলুটাকৈ জ্বলা কলাহে খুৱাইছে দিনে হিয়াখিনি ৰিজাৰ্ভটো পাঁচটাই আছে কিন্তু এই 5খনমান গাঁৱৰ ভিতৰত আমাৰ পোহৰৰ ব্যৱস্থাটো নহ'ল কাৰেণ্ট নাই কাৰেণ্ট এতিয়া 5খনমান আছে
অন্তত এই 5খন গাঁৱত কাৰ্বি গাঁওখন হিচাপ কৰিব নাজানিম আমাৰ এইখিনিত অন্তত কমেও 300মান ঘৰ হ'ব কাৰেণ্টটো নাই কৈছোঁ আমাৰ যিটো খানাপাৰা মানে ট্ৰেন্সফৰ্মাৰ এইটো আণ্ডাৰ মুখ্য দায়িত্ব দি থৈছে ৰাইজে কিন্তু আমাৰ আজিলৈকে ৰিডিং চাবলৈ নাহে কিন্তু আজি যেতিয়াৰ পৰা আমাক লাইনটো দিলে তেতিয়াৰ পৰা আজিলৈকে আমি ৰিডিঙৰ কাৰণে বহুবাৰে আপত্তি কৰিছোঁ এছডিঅ ওচৰলৈকে গৈ মই আপত্তি কৰিছোঁ যে ৰিডিং চাবলৈ কাৰোবাক পঠিয়াব যাবলৈ মোক আমাৰ আগতে ফোন কৰে কিন্তু পঠিয়াব তুমি যাবাচোন ৰিডিং লৈ আহিবা নকৰাৰ বিনিময় এতিয়া আমি 5 বছৰমান হৈছে আমি লাইনটো পোৱা পঢ়া শুনাৰ সময়ত আমাৰ নাথাকে সন্ধিয়াৰ পৰা নাথাকে এইটো একদম বান্ধা 10টা 11টা পিছতহে আমাৰ লাইনটো আহিব কিন্তু ৰিডিং চাবলৈ আজিলৈকে নাহিল আৰু নাহাৰ পিছতো আমাৰ ডিঙিত এতিয়া মোৰ যিখন মানে মোলে বিল এটা আহে সেইখনতে 12,700 কিমান টকা আহিছে গতিকে ই সম্ভৱ হ'ব পাৰে নেকি ৰিডিং চাওক মোৰ মিটাৰ লৈছোঁ মই চৰকাৰৰ বেআইনী কাম কৰা নাই মই মিটাৰ লৈ পেলাই আমি আছোঁ তেখেতলোকে আজিকো পৰ্যন্ত ৰিডিং চাবলৈ মানুহ নপঠিয়ায় আৰু তেখেতলোকে আমাৰ আগত মাহিয়া খাদ্যকৈ আমাক কয় যে আপোনালোক যাওক আমি মানুহ পঠিয়াই আছোঁ কিন্তু আজিলৈকে নাই গতিকে ই এটা আমাৰ কাৰণে ডাঙৰ সমস্যা হৈছে আমি কৃষিজীৱী মানুহ আমাৰ ধৰি লওক খেতিৰ প্ৰধান আমি এতিয়া খেতিয়ক মানুহে 10,000 20,000 15,000 টকা আমি একেলগে ক'ৰ পৰা দিম বিদ্যুৎ যোগান ধৰা আজি 5-6 বছৰে হ'ল যদিও এই পৰ্যন্ত এবাৰো ৰিডিং ল'ব অহা নাই বিভাগীয় কোনো কৰ্মচাৰী নিজ খেয়াল খুচিতে বিদ্যুৎ বিভাগে বনাই দিয়ে বিল যাৰ ফলত কোনো গ্ৰাহকৰ 10ৰ পৰা 12,000 পৰ্যন্ত বিল অহা পৰিলক্ষিত হৈছে সেই অঞ্চলটোৰ দুখীয়া ৰাইজে মূৰে কপালে হাত দিছে কথা হ'ল দেশৰ প্ৰধানমন্ত্ৰী ডিজিটেল ইণ্ডিয়া কেশলেছ আদিৰ যি সপোন পূৰ হ'বনে এনেবোৰ বিদ্যুৎ যোগান নথকা অঞ্চলসমূহক লৈ বৈঠালাংছৰ পৰা জাছন ইংহিৰ ৰিপৰ্ট কাট নিউজ পাকলাংছ এলেকাৰ হৰিচানপি নৈৰ ওপৰেৰে অহা যোৱা কৰা একমাত্ৰ দলংখন বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে বুকাজান মহকুমা সদৰ অন্তৰ্গত পাকলাংছ নম্বৰ 1 আৰু পাকলাংছ নম্বৰ 2 গাঁৱৰ ৰাইজে বাহিৰলৈ যাবলৈ বা বাহিৰৰ পৰা গাঁৱলৈ আহিবলৈ একমাত্ৰ দলংখন বানে উটুৱাই নিয়াত ভীষণ হাহাকাৰ হৈছে গয়াৰ বিশেষকৈ স্কুলসমূহৰ গৰম বন্ধ শেষ হৈ আহিছে স্কুললৈ যাবলৈ বৰ অসুবিধা হ'ব সৰু ছাত্ৰ-ছাত্ৰীসকল আৰু জৰুৰী চিকিৎসাৰ প্ৰয়োজনত চিকিৎসালয় আদি যাবলৈ ৰোগীসকলৰ হৈছে ভীষণ কষ্ট সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ পাকলাংছ আৰু 2 নম্বৰ পাকলাংছলৈ অহা যোৱাৰ বাবে কৰা একমাত্ৰ দলংখন বানে উটুৱাই নিয়াত হাহাকাৰ হৈছে গয়া ৰাইজ ননিলি গিদুকে বুকায়ান সাব ডিভিজন আংকাং পাকলাংছ নম্বৰ 1 arong dadak ke damtang ingko ada ke thom ani inglo na thupen arbe gi jang ke thepik pena job labangso horichan pieroi langnang thelo so langnang ke thepena job non labangso paklangsong number 1 lape number 2 labangso rongni ada ka cheleng adak dolong do chega dolong do labangso dolong langpon pin pena job non labangso rongni arong nanat ka cheleng alang tum sumpi ka song sidol kasi non nili tum pini dana ka humri pen ala kana dagara tum nang che thanu la poson helo je alang tum labangso kisung ki boy alang tum ma che than pon kasi non labangso horu puthar long kithe gi ding tum puthot ladang so dim humri pen labangso tong sekot ka cheleng ye phan isi chega dolong stame ka salam piji phan salang tum chuningri diporma alang tum azona lo sila bangso rong ong dung ara karbi tum dak cheleng ding salam tum kisung ki boy alam pena jok selang tum pen ni tum chini bokajan pen nili anon terang katnis বিগত কেইবা দিনৰ আগতে হোৱা নেৰানেপৰা বৰষুণৰ বাবে হৰিচানপি নৈখন ফেনে ফুটুকাৰে উপঞ্জি উঠি জলমগ্ন কৰি পেলাইছিল পাকলাংছৰ বৃহত্তৰ এলেকা ঘৰবাৰী বাঢ়নি পানীয়ে বুঢ়াই পেলোৱাত নিজৰ ঘৰ দুৱাৰ এৰি উখ ঠাইত আশ্ৰয় ল'বলগীয়া হয় পাকলাংছ গাঁওবাসী কিন্তু হিমানতো পাকলাংছ গয়াক দুৰ্ভাগ্যই লগ এৰা নাই এতিয়া বানত উঠি যোৱা একমাত্ৰ দলংখনৰ ঠাইত নতুন এখন দলং জিলা পৰিষদে নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৰাইজ বিশেষকৈ স্কুলীয়া কণ ল'ৰা ছোৱালীৰ বাবে ভীষণ কষ্ট সেয়ে গাঁওবাসীয়ে অতি শীঘ্ৰে নতুন এখন দলং নিৰ্মাণ কৰি দিয়াৰ বাবে
বিনম্ৰ অনুৰোধ জনাইছে পৰিষদ চৰকাৰক। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508-207595, or you can also contact in 9854236557. Cut News Channel ay hinpanangit ng Hanangwan Tila at Presto The Talent Show. The artist Kirby traditional attire and its innovation. Jong silang litong labangso asyo long interested lote ladak screen long kipi number long nang litong humri ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Trail, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo lasinang tum Arniwang kenang sot kecho ason la penthesre alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কেনে আছে কাৰ্বি আংলং জিলাৰ আপুৰুগীয়া যাদুঘৰ এতিয়া লামডিং ৰোড স্থিত নতুন ভৱনত সকলোবোৰ আপুৰুগীয়া সামগ্ৰী নুৱাই ধুৱাই সজাই আটক ধুনীয়াকৈ কৰি তুলিছে জিলাৰ যাদুঘৰত আছে আমাৰ ইতিহাস বিজড়িত অনেক সম্পদ আছে স্বাধীনতাৰ বহু পূৰ্বৰ শৈলশিল্প যি শিলে আমাৰ পুৰণি উজ্জ্বল সভ্যতাৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে আছে আমাৰ পৰম্পৰাগত সাজ পোছাক অলংকাৰ ৰন্ধা বঢ়া সজুলি কিন্তু আমাৰ ইতিহাসক জনা বা অধ্যয়ন কৰাৰ আগ্ৰহী ব্যক্তি বা ছাত্ৰ ছাত্ৰীৰ সংখ্যানো আজিৰ তাৰিখত আছেনে আহক চাও এই প্ৰতিবেদন ইতিহাসে হৈছে একমাত্ৰ উপায় আমাৰ অতীতক জানিবলৈ হে ইতিহাসকে ভৱিষ্যতৰ প্ৰজন্মলৈ যুগে যুগে সজীৱ কৰি থৈ যোৱাৰ উদ্দেশ্যৰে সজা হয় যাদুঘৰ য'ত আমাৰ খতম পুৰুষীয় সভ্যতা সংস্কৃতিক সংৰক্ষণ কৰি থোৱা হয় কাৰ্বি আংলঙৰ সদৰ চহৰত থকা জিলা যাদুঘৰ পূৰ্বে ৰখা হৈছিল লৰুলাংস্থিত জিলা সাহিত্য সভাৰ ভৱনটোতে তাৰ পৰা লৈ যোৱা হৈছে লামডিং ৰোডৰ সমীপত নৱনিৰ্মিত নিজা স্থায়ী কাৰ্যালয়লৈ এই নতুন কাৰ্যালয়ৰ ভৱনটোত যোৱা 2016 বৰ্ষৰ 23 জুনত উদ্বোধন কৰা হৈছিল কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মিউজিয়াম লাগে ডিপুৰং সুপিপেন কাহেলো কিলোমিটাৰ ট্ৰক্সি আনছিদলো ডিপু লামডিং ৰোড along sido lasila bangso museum long elitum thek ponongji ki ongdung inglong akhai mate karbiang karbi kuki di masa rema penchenglo ki ongdung inglong so akhai atum ke damtam ko ane ning kampen ki birti asona peri ason sinon karbi tuma pa pes tame elitum thek ponongji pejang phong pe luru non pe kok punon wam kok punon lason si kapre ka khay tum stame methang long methang traditional ahormu ele tum la bangso Karbi Anglong district museum long ele tum thek polong ji lasi nona por ele tum la da la bangso long ge non het lason only traditional dress la puchot kali la bangso ape ka ahormu kabirti ke damtang 18th century ahot pen kabirti ason stame ele tum dak thek polong ji camera person Stefan Teron Penili Ratish Romhar God News Dipu নতুন ভৱনটোত কৰ্মচাৰীসকলে নতুনকৈ সজাই বৰাই থোৱাৰ লগতে পৰিষ্কাৰ আৰু আকৰ্ষণীয় গব্দিৰ তোলা হৈছে
কিন্তু নতুন যাদুঘৰ পাই আমাৰ লৰা ছোৱালী তথা ছাত্ৰ ছাত্ৰীসকল লানি নিচিঙা হুট বব লাগিছিল চাবলৈ আহোম যুগৰ বৰটোপ ৰজা ৰাণী তথা ভগৱানৰ শৈল্য মূৰ্তিকে ধৰি শিলালিপি সমূহ সংগ্ৰহ কৰি থোৱা হৈছে আকৰ্ষণীয়কৈ সজাই থোৱা হৈছে কিন্তু নাই ছাত্ৰ ছাত্ৰীৰ হুট আজিৰ যুৱচাম তথা ছাত্ৰ ছাত্ৰীসকলে মোবাইল ফোনত ভিন্ন ধৰণৰ গেম খেলি ফেসবুক টুইটাৰ আদিক লৈ ব্যস্ত থাকে আহৰি নাই যাদুঘৰলৈ আহি নিজৰ সভ্যতা সংস্কৃতিক পৰিদৰ্শন তথা অধ্যয়ন কৰিবলৈ যদিও যাদুঘৰৰ কৰ্মচাৰীসকলে কোৱা মতে লৰা ছোৱালী তথা স্কুল কলেজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দেওবাৰৰ দিনা যাদুঘৰ খোলা ৰাখে ষ্টেফান ডেৰনৰ হৈতে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাৰ্ড নিউজ Art of Living উদ্যোগত চলি আছে 8 দিনীয়া প্ৰশিক্ষণ হাৱাৰপি টুৰিষ্ট কমপ্লেক্সত ইতিমধ্যে 26 জুলাইৰ পৰা প্ৰশিক্ষণ অনুষ্ঠিত হৈছে আৰু এই প্ৰশিক্ষণ অহা 2 আগষ্টলৈকে অনুষ্ঠিত হ'ব এই প্ৰশিক্ষণত Art of Living আন্তৰ্জাতিক ফেকাল্টি বাৰবাৰা ফাৰ্নাণ্ডো আৰু সুনীল জলিয়ে প্ৰশিক্ষণ দি আছে কাৰ্বি আংলঙৰ বিভিন্ন ভিতৰুৱা ঠাইৰ পৰা যুৱকসকলে আহি এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমাৰ কাট নিউজৰ সাংবাদিকৰে হোৱা কথা বতৰাত ফেকাল্টি বাৰবাৰা ফাৰ্নাণ্ডোৱে নিজৰ মতামত ব্যক্ত কৰি কয় যে গুৰুদেৱ ৰবি শংকৰৰ ওচৰত হিন্দু খ্ৰীষ্টিয়ান মুছলমান বুলি কোনো কথা নাই গুৰুজীয়ে কেৱল কেনেদৰে সুস্বাস্থ্যৰ অধিকাৰী হৈ প্ৰত্যেকে জীয়াই থাকি জীৱনটোক আগলৈ আগুৱাই লৈ যাব পাৰে তাকেই কয় আৰু প্ৰশিক্ষণ বিলাকত আৰু কয় যে বাৰবাৰা নিজে খ্ৰীষ্টিয়ান পৰিয়ালৰ ফেকাল্টি সুনীল জলিয়ে কয় যে সুন্দৰ আৰু সুস্থ জীৱনৰ অধিকাৰী হ'বৰ বাবে আৰ্ট অফ লিভিঙৰ যোগেদি কিছুমান প্ৰশিক্ষণ দিয়া হয় যদিও বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভৰ বাবেও চেষ্টা কৰা হয় আৰ্ট অফ লিভিঙে My name is Barbara. I come from Italy. I come from a Christian family and I am a doctor. Actually, I study a lot of years, a lot of things to become, to do something good for others and to be happy. Okay. And why I'm here, no? Maybe a lot of people think. Because I'm very grateful to India. Actually, I feel this grateful in my heart and I want to share my experience. Okay. As I told you, I was studying for many years looking for happiness for myself and for others. অলপতে কাৰ্বি কলা সাংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰ্ট অফ লিভিঙে তেওঁ আৰু কয় যে কাৰ্বি আংলঙৰ প্ৰাকৃতিক দৃশ্য বৰ মনোৰম আৰু কাৰ্বি ভূমিত উৎপাদিত আনাৰস আৰু কঠাৰৰ ফল ইমান সোৱাদ লগা যে বিশ্ব কোনো প্ৰান্তৰে ইয়াৰ তুলনা নাই উল্লেখ্য ইয়াত প্ৰশিক্ষণলৈ থকা যুৱকসকলেও নিজৰ অভিজ্ঞতাৰ কথা সদৰি কৰি কয় যে আৰ্ট অফ লিভিঙক যোগ দি বিভিন্ন প্ৰশিক্ষণ লোৱাৰ পৰা শৰীৰ মন আগতকৈ সুস্থ হৈ উঠাৰ লগতে মনৰ ভিতৰত অসীম আত্মবিশ্বাস জন্ম হোৱা বুলি কয় তেওঁলোকে 2009 বৰ্ষৰ পৰা আৰ্ট অফ লিভিঙৰ লগত জড়িত থকাৰ কথা সদৰি কৰে ষ্টেফান ডেৰনৰ হৈতে মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত কবিৰ ধৰ্মনগৰ পথত মঙ্গলবাৰে সংঘটিত হয় এক হুকাবহ ঘটনাত থিতাতে নিহত হয় এজন যুৱক জানিব পৰামতে বকলিয়াঘাটৰ পৰা 6 কিলোমিটাৰ নিলগৰ উক্ত স্থানৰ পথৰে দৈনিক ডাম্পাৰেৰে পাহাৰৰ ৰাবিজ কঢ়িওৱা হয় লেংচেকজান পাহাৰৰ ৰাজেশ চৌহান নামৰ লোকজনৰ দখলত থকা ৰাবিজ বন বিভাগৰ অনুমতি লৈ কঢ়িওৱা হয় অতি বিধ্বস্ত হৈ পৰা পথটোৰ ডাম্পাৰৰ চলাচল বন্ধ কৰিবলৈ স্থানীয় লোকে দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে अभी इतना सकेत रास्ता में हमारा गांव का गोरू गाड़ी जाने वाली रास्ता में डंपर चल रहा है जिप्सी चल रहा है 10 चक्का गाड़ी चल रहा है हेटू होबो ना लगे एने के अब हेटू लोरास वाली मरिबो पारे सगली गोरू मरिबो पारे आगर तो आपन ये डंपर चली থাকে বলে আমি শুনি আছি ना ना हेटू सब बंद होबो लगे एतिया हां हेटू मोर कहना में हेटू মঙ্গলবাৰে বিয়লি এখন নম্বৰ প্লেট বিহীন ডাম্পাৰৰ বাহনে ৰাবিজ আনিবলৈ বুলি পথটোৰে উঠি যাওঁতে সন্তোষ কুমাৰ ৰাম নামৰ যুৱকজন ডাম্পাৰৰ চেপাত থিতাতে নিহত হয় নিহত যুৱকজনৰ ঘৰ হাওৰাঘাটৰ তিলাই ডাংগাত ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰৰ চালকে গাড়ী এৰি পলায়ন কৰে ইপিনে স্থানীয় ৰাইজে নম্বৰ প্লেট বিহীন বাহনে বন বিভাগৰ অনুমতিত ৰাবিজ কঢ়িওৱা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে
বকলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ